আমাৰ কোকৰাঝাৰত আমাৰ UPPL AGP আৰু BJPৰ পৰা যিটো আমি UPPL দলৰ হৈ পেলাই আমি এজন কেণ্ডিডেট দিব, ইয়াত মানে এটা ফুটাৰ সমানো হেৰি নহ'ব, ইম্পেক্ট নপৰিব। চাওক, অধিকাৰটো সকলোৰে আছে। ভাৰতীয় নাগৰিক হিচাপে ভাৰত যি এখন গণতন্ত্ৰ দেশ, সকলোৰে যাত্ৰা কৰাৰ অধিকাৰটো আছে। কিন্তু আমাৰ যিটো ইলেকশ্যন, সেই ইলেকশ্যনত মই এজন UPPL দল হিচাপে সেইটোৱে ক'ব বিচাৰোঁ যে কোকৰাঝাৰত কোনো ইম্পেক্ট নপৰিব। আৰু আমাৰ কোকৰাঝাৰত আমাৰ UPPL AGP আৰু BJPৰ পৰা যিটো আমি UPPL দলৰ হৈ পেলাই আমি এজন কেণ্ডিডেট দিব, ইয়াত মানে এটা ফুটাৰ সমানো হেৰি নহ'ব, ইম্পেক্ট নপৰিব। পৰ্বতজোৰা যিটো আপোনাৰ বিভাগত যিটো অবৈধভাৱে বালি খননৰ এইটো আমি একশ্যন লৈ আছোঁ, কাকো কম্প্ৰমাইজ কৰা নহ'ব। অকল পৰ্বতজোৰা নহয়, আমি BTC অঞ্চলতে সেই কাৰ্যটো মানে অভিযানৰ কাৰ্যটো আমি হাতত লৈছোঁ। কিয়নো ভাল লাগিছে, আপোনালোকে খুব চিনচিয়াৰলি কাম কৰি আছে, আমাক সহায় কৰি আছে যে যোৱা 17 বছৰত হাগ্ৰামা ডাঙৰীয়াৰ ৰিজিমৰ সময়ত ৰেভিনিউ ডিপাৰ্টমেণ্ট হিচাপে ফৰেষ্ট ডিপাৰ্টমেণ্টটো 18 কোটি 20 কোটিহে আনিব পাৰিছিল বছৰত। এইবাৰ আমাৰ 60 crore এবছৰতে পাৰ হৈ গৈছে। গতিকে আমি যদি আৰু সজাগ হওঁ, সমাজখনে যদি সমাজৰ সকলো ব্যক্তিয়ে যদি নিজৰ নিজৰ দায়িত্বটো যদি কান্ধত লয়, আশা কৰোঁ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা আমি 200 পৰা 250 কোটি টকা আমি ৰেভিনিউ উঠাব পাৰিম। গৌৰাং নদীতো কিন্তু গৌৰাং নদীত আমাৰ মেইন পাৱাৰটো কম। এইকেইদিনৰ ভিতৰত আমি 600 something এপইণ্টমেণ্ট দিবলৈ গৈ আছোঁ। এইকেইদিনৰ ভিতৰত খুব মানে 5-6 দিনৰ ভিতৰতে। আৰু আমাৰ টোটেল আৰু 400 পোষ্ট আৰু খালী আছে হেৰি ফৰেষ্ট ডিপাৰ্টমেণ্টত। এইবোৰ যদি আমি চব যদি পূৰণ কৰিব পাৰোঁ, তেতিয়া আমাৰ মেন পাৱাৰৰ সমস্যা এইটো কমি যাব। আৰু যিমানখিনি চুৰি কিবা কিবি কাণ্ড চলি আছে, বালি পাথৰ কিবা গছ গছনিক লৈ পেলাই, সেইবোৰ আমি কণ্ট্ৰল কৰিব পাৰিম, আশা এটা আছে। মই একজেক্টলি নামটো নাজানো, মনোজ নাৰ্জাৰী বুলি, এইটো আমাৰ ডিপাৰ্টমেণ্টেলিহে জানিব। আৰু একশ্যনটোতো সকলোকে লোৱা হ'ব। এইটো কোনোবা পাৰ্টিৰ মানুহ বুলিলে যে বাচিব সেইটো নহয়। আমাৰ চৰকাৰটো ভেৰি ষ্ট্ৰিক্ট যে পাৰ্টিৰ মানুহ হৈ পেলাই যে 2 নম্বৰী কৰিবলৈ আমি সুবিধা দিম, সেইটো কেতিয়াও সম্ভৱ নহয়। Good news for everyone. For the academic year 2024-2025, admissions to playgroup, nursery, LKG and UKG are underway at Vidyavili Kids School in Habubari, Kokrajhar. This Vidyavili Kids School has many facilities for students like smart class and daycare, indoor, outdoor game, art and craft workshop, playful learning, environment and dance room, modern teaching aids, audio visual room, good teachers, student one-on-one training on one language and speech development, experienced teachers, green knowledge. Why are you waiting for the admission? Call 6900 304050 for more details.